যোৱাটো মিনি ব্লগ চাইছে যদি গম পাবই নিশ্চয়। হেল্ল' এভৰিৱান, মই তৰালি। মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। যিহেতু ধৰ্মীয় মাহ চলি আছে, ভাবিলোঁ অলপ মন্দিৰকে ভিজিট কৰি আহোঁ। সেই গতিকে আহি গ'লোঁ গুৱাহাটীত থকা লংকেশ্বৰ মন্দিৰলৈ আৰু এতিয়া গৈ আছোঁ বশিষ্ঠাশ্ৰমলৈ। এই মন্দিৰৰ ভাগ স্থাপন কৰিছে কিংবদন্তিত পোৱা মতে মহৰ্ষি বশিষ্ঠই। আমাৰ কাৰণেতো সকলো মন্দিৰতে গৈ ভাল লাগে দিয়কচোন, তথাপিতো এটা বিশেষ থাকি যায়। যদি মোক প্ৰথম অহাৰ অভিজ্ঞতাৰে সোধে বশিষ্ঠাশ্ৰমক ভাল লগাৰ এটা বিশেষ কাৰণ বশিষ্ঠাশ্ৰমখনত থকা এই বিশেষ জুৰিটোৱেই হ'ব। এই জুৰিটোৱে আচলতে ভক্তৰ দেহ মন হাত পেলাই দিছে। আপোনালোকৰ ভিতৰত কোনোবাই যদি এই বশিষ্ঠাশ্ৰমখন চোৱা নাই আজিলৈকে, প্লিজ এবাৰ হ'লেও আহি যাব ইয়াত। ইমান বেছিয়ে ভাল লাগে, আপুনি নিজেই আহি অনুভৱ কৰিব পাৰিব। বশিষ্ঠাশ্ৰম আৰু শুক্ৰেশ্বৰ মন্দিৰৰ মাজত এটা নিয়ম আছে। বশিষ্ঠাশ্ৰমৰ পানী তুলি নি শুক্ৰেশ্বৰ মন্দিৰৰ শিৱলিংগত যদি ঢলা হয়, খুব বেছি ভাল বুলি মনা যায়। সেই বাৰ বিন্ধু অলপমান পানী তুলি ল'লে আৰু এতিয়া আমি আহি পালোঁ শুক্ৰেশ্বৰ মন্দিৰলৈ। এই মন্দিৰভাগ 1746 চনৰ প্ৰমত্ত সিংহই স্থাপন কৰিছিল আৰু ইয়াত যোগিনী তন্ত্ৰত কোৱা অনুসৰি শিৱলিংগত প্ৰথম পূজা অৰ্চনা শুক্ৰাচাৰ্য কৰিছিল বুলি জনা যায়। আৰু শুক্ৰেশ্বৰ মন্দিৰৰ পিছভাগৰ পৰিৱেশটো কিন্তু নোচোৱাকৈ নাথাকিব দেই, খুব বেছিয়ে ধুনীয়া পৰিৱেশটো। আৰু এয়া আহি গ'লোঁ অলপমান শ্বপিং কৰিবৰ কাৰণে। তো এতিয়া যিহেতু লাহে লাহে এন্ধাৰ হৈ আহিছে, সময়টো ৰৈ নাথাকে আমাৰ কাৰণে। গোটেই দিনটো ঘূৰিলোঁ ফুৰিলোঁ আৰু এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ। আজিলৈ ইমানেই, বাই বাই।